নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মই নতুন ৰেচিপি এটা লৈ আহিছোঁ। নতুন একচুৱেলি নহয়, ডিফাৰেণ্ট এটা আনিছোঁ মই। মোৰ ৰেচিপিটোৰ নাম হৈছে আজি নৰসিংহ পাত আৰু ঘি দিয়া পন্তা ভাত। ব'লক ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই বাউল এখনত গৰম ভাত ওলাইছোঁ। যিমান মই খাওঁ সেইটো হিচাপত মই লৈছোঁ। তাৰ পিছত মই দিলোঁ পানী। পানীটো গৰম লোৱা নাই, ঠাণ্ডা পানীয়ে লৈছোঁ যিহেতু ভাতখিনি গৰম। দেন মই তাতে এড কৰিছোঁ কাটি থোৱা পিঁয়াজ, লগতে অকণমান নিমখ। দেন মই কেৰাহীখন বহালোঁ। কেৰাহীত মই ঘি দিলোঁ। ঘিখিনি যেতিয়া অলপ গৰম হৈছে তাত মই শুকান জলকীয়া 3টা, লগতে মই নৰসিংহ পাতখিনি দিলোঁ। সেইখিনি দিয়া হোৱাৰ পিছত মই অকণমান ভাজি লৈছোঁ। যেতিয়া কমপ্লিটলি ভাজা হৈ গৈছে মই সেইখিনি ভাতৰ ওপৰত ছাৰ্ভ কৰি লৈছোঁ। ছাৰ্ভ কৰা হোৱাৰ পিছত এনেকৈ মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এণ্ড লাষ্টলি মই এড কৰিছোঁ দৈ। দৈটো মই টেঙা লৈছোঁ। টেঙা দৈৰ লগত বেছি ভাল লাগে খাই পেলাই। আৰু মই যিমান খাওঁ সেইটো পৰিমাণত মই লৈছোঁ দৈটো। আপোনালোকে যদি বেছি টেঙা খাই ভাল পায় দেন অলপ বেছিকৈ দিব। দৈখিনি দিয়া হোৱাৰ পিছত এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। এয়া ফাইনেলি হৈ গ'ল খাব পৰাকৈ। আৰু আপোনালোকে ঘৰত বনাই খাব। চবেইতো নৰ্মেলটো খায়েই থাকে ঘৰত, যোনটো ৰেগুলাৰ বেচিছত মানুহ খায় সেইটোতো চবেই খায়। আজি এইবাৰ এইটো ট্ৰাই কৰিব, কেনেকৈ লাগিছে মোক কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'ছ যদি আপোনালোকক চাই ভাল লাগে দেন লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।